হেল্ল' বন্ধুসকল, নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যন ক্লিচ। তো মই আজি আলোচনা কৰিম আপোনালোকৰ মাজত কেইটামান অতি গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন যি আহিবলগীয়া আমাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত যথেষ্ট আপোনালোকক সহায় কৰিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, এইবোৰ প্ৰশ্ন মই আগৰ বাৰত যিবিলাক আহিছিল, পৰীক্ষাত আহিছিল, সেই প্ৰশ্নবিলাক লৈ আহিছোঁ মই। চাব পাৰে, প্ৰত্যেকটো প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, অতি গুৰুত্ব সহকাৰে চাব। চাওক কি কৈছে, প্ৰথমটো প্ৰশ্নত কি কৈছে, এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে 35 আৰু 105, তেন্তে তৃতীয় কোণটো কিমান হ'ব? তো চাওক আপোনালোকে, মই ইয়াতে এটা ত্ৰিভুজ আঁকাই দিলোঁ। চাওক, এটা ত্ৰিভুজৰ তিনিটা কোণ থাকে আৰু তিনিটা কোণ মিলি কিমান হয়? তিনিটা কোণ মিলি হয় 180 ডিগ্ৰী। চাওক ইয়াতে এটা কোণ দি আছে কিমান? 35, আনটো কোণ কিমান দি আছে? 105। চাওক, এই 180 কিমান কিমান লগ হয়? ইটো আৰু ইটো যোগ হৈ কিমান হয়? 180 হ'ব লাগে। যদি আমাক ইটো আৰু ইটো যোগ কৰি ইয়াৰ পৰা বিয়োগ কৰি দিওঁ, তেন্তে এই কোণটো আমাৰ ওলাই আহিব। ঠিক আছে, তো তেনেহ'লে 105 আৰু 35 যোগ কৰি কিনে 10 শূন্য, হাত থাকিল 1, 3 1 4 1, 140। এই দুটা যোগ কৰি কিমান হ'ল? 140। তেতিয়া 140ৰ পৰা ইয়াক বিয়োগ কৰিব লাগিব, ইয়াৰ পৰা 140 বিয়োগ কৰিব লাগিব। 180 বিয়োগ 140 কিমান হ'ল? 40 থাকিল। তো তৃতীয় কোণটোৰ মান কিমান হ'ব? 40 ডিগ্ৰী। তো আপোনালোকে গম পাই গ'লে যে তৃতীয় কোণটোৰ মান কিমান হ'ব? 40। আপোনালোকক ইয়াতে অপশ্যনত, পৰীক্ষাত যেতিয়া যাব, আপোনালোকৰ অপশ্যন থাকিব A, B, C, D এনেকৈ থাকিব। আপোনালোকক যিটো অপশ্যনত 40 দেখা পায়, সেইটো অপশ্যনত আপোনালোকে টিক দিব। ঠিক আছে, তো নেক্সট কুৱেশ্যন বলক বন্ধুসকল। মই আপোনালোকক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে খালি চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চাব, আপোনালোকে ভাবিব পাৰে যে ইমান সহজ সহজ কুৱেশ্যন নাহে নেকি, নাহে কিজান, কিন্তু নহয়। আৰ্মিৰ কাৰণে এইখিনিয়ে লেভেল থাকিব, ইয়াৰ টান বেছি নাহে। কাৰণ আপোনালোকে জানেই যে আপোনালোকে কি ক'ত যাব? আৰ্মিত যাব। কাৰণ আৰ্মিত ইমান টান কুৱেশ্যন নাহে কোনোদিনো। তো দ্বিতীয় কুৱেশ্যনটো চাব আপোনালোকে। ছেকেণ্ড কুৱেশ্যন, 45ৰ 7/9 মান কিমান? 45ৰ 7/9 মান কিমান? তো চাওক আপোনালোকে যে 45ৰ ৰ মানে কি? ৰ মানে হ'ল পূৰণ। 7/9, তো চাওক 9 দি ইয়াক কাটিব পাৰোঁ 5 বাৰ। ঠিক আছে, তো এতিয়া 5ৰ লগত ই পূৰণ কৰিব লাগিব। 5 7 গুণ 35, 35 লৈ আছে। ঠিক আছে, নেক্সট কুৱেশ্যন বলক বন্ধুসকল, নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন কি আছে চাওক। তিন নম্বৰ কুৱেশ্যনটো হ'ল 2 - +3 মান কিমান? চাওক, ইয়াতে আমাক কি কৰিব দিছে? 2 দিছে, মাইনাছ ব্ৰেকেটত -2 দিছে, +3 দিছে। ইয়াৰ মান কিমান? তো চাওক, এই 2 আছে আৰু এই মাইনাছটো আছে। এই ব্ৰেকেটটো দিয়াৰ কাৰণ কি? ব্ৰেকেটটো দিয়াৰ কাৰণ হ'ল ইয়াতে মাইনাছ আছে, এই মাইনাছ থকাৰ কাৰণে ইয়াত ব্ৰেকেট চিনটো দিছে। চাওক, ইয়াতে এই মাইনাছ চিনটো যদি আমি উঠাব লাগে, মানে ব্ৰেকেটটো যদি আমি উঠাব লাগে, তেনেহ'লে কি কৰিব লাগিব? এই মাইনাছে আৰু এই মাইনাছে মানে যুদ্ধ হৈ কি হ'ব? মাইনাছে মাইনাছে কি হ'ব? প্লাছ হৈ যাব। মাইনাছে মাইনাছে প্লাছ, আৰু এইটো থাকিব, আৰু এই প্লাছটো প্লাছ থাকিল, +3। তো কিমান হ'ল? 2 2 4, 3 7, এনচাৰ 7। দেখিলে বন্ধুসকল, একদম সহজ কুৱেশ্যন। আপোনালোকে নাভাবিব যে একদম সহজ কুৱেশ্যন। পৰীক্ষাত যায় এইবোৰ কুৱেশ্যনে আপোনালোকৰ মানে মনত খেলি মেলি লাগি যায়। তো বহুত প্ৰেক্টিছ কৰিব আপোনালোকে। এই কুৱেশ্যনবোৰ আপোনালোকে নিজৰ বহীত লিখি ল'ব। ঠিক আছে, তো চতুৰ্থ কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যনটো চাওঁ যে এটা বৰ্গৰ দিয়া আছে কি? এটা বৰ্গৰ পৰিধি, দিয়া আছে 1000 চেণ্টিমিটাৰ।
তে বৰ্গটোৰ এটা বাহুৰ মান কিমান চাওক এটা বৰ্গৰ পৰিধি বৰ্গ কি বৰ্গ হল এইটো যাৰ চাৰিওচাৰিটা বাহু সমান এ এ এ এ তো চাওক বন্ধুসকল যে এটা বৰ্গৰ পৰিধি পৰিধি মানে কি পৰিধি মানে হল এই চাৰিওচাৰিটা বাহুৰ যোগফল এ প্লাছ এ এই ইবিলাকক আমি কি লিখিব পাৰো 4a বুলিও লিখিব পাৰো তাৰ মানে কি 4 পূৰণ a চাওক তো এই 4 পূৰণ a এর মান কিমান দিয়া আছে 1000 দিয়া আছে এতিয়া আমাৰ কি লাগে বৰ্গটোৰ এটা বাহুৰ মান কিমান a ওলাব লাগে তো ই এলো কি হৈছে পূৰণ হৈ আছে a এর মান ইফালে ওলাব গলে কিমান হ'ব এই চাৰিটো ইফালে আহি হৰণ হ'ব এটো কি আছে ইয়াতে পূৰণ হৈ আছে ইয়াতে কি হ'ব হৰণ তো 4 দিয়া হৰণ কৰিলে কিমান হ'ব 4 250 250 তাৰ মানে a এর মান কিমান 250 তাৰ মানে কি এটা বাহুৰ মান কিমান 250 সেন্টিমিটাৰ ঠিক আছে তো চালে আপোনালোকে এইবাৰ কোৱেশ্চন আপোনালোকে লিখি ল'ব এইবাৰ একদম ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে চাওক আপোনালোকে যিকোনো কোৱেশ্চন পৰীক্ষাত এনেকুৱা কোৱেশ্চন চাব পাৰিব অকল অগ্নিবীৰ নহয় অকল অগ্নিবীৰ বুলি কথা নহয় আপোনালোকে যিকোনো কোৱেশ্চন এসএসসি জিডি হওক আপোনালোকে এডিআৰই এক্সাম হওক গ্ৰেড 4 গ্ৰেড 3 বা যিকোনো কোৱেশ্চন যিকোনো এক্সাম সব এইবাৰ 5 নম্বৰ কোৱেশ্চনটো কি দিছে 1/2 প্লাস 1/4 ৰ মান কিমান সব 1/2 প্লাস 1/4 ৰ মান কিমান সব এইটো কি কেনেকৈ কৰিব লাগিব চাওক আপোনালোকে এইটো কৰিব হলে ফাৰ্ষ্টত আপোনালোকে কি কৰিব লাগিব তলৰ যিবিলাক আছে তলৰ বিলাকৰ কি ল'ব লাগিব আপোনালোকে এলসিএম ল'ব লাগিব তলৰ এলসিএম ল'ব হলে 2 আৰু 4 ৰ এলসিএম কিমান হ'ব 4 2 আৰু 4 ৰ এলসিএম 4 আপোনালোকে এলসিএম ওলোৱা যদি শিকা নাই আপোনালোকে কমেন্ট কৰক আপোনালোকক শিকাই দিম মই একদম প্ৰপাৰ এটা বিশেষ ধৰণৰ এলসিএমৰ অকল এলসিএমৰ ক্লাস লৈ আহিম আপোনালোকে কেৱল কমেন্ট কৰক 2 আৰু 4 ৰ এলসিএম কিমান 4 চাওক এই 2 দি 4 কেইবাৰ যায় দুইবাৰ আৰু 2 1 গুণ 2 প্লাস এই 4 দি 4 কেইবাৰ একবাৰ আৰু 1 1 গুণ 1 তো কিমান হল তলত 4 থাকিল ওপৰত কিমান হল 3 এখিনি হল ইয়াৰ आंसर ঠিক আছে তো পৰৱৰ্তী কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনলৈ আমি আহো 6 নম্বৰ কোৱেশ্চনত কি দিছে যে 1 ডজন আপেলৰ দাম 1 ডজন আপেলৰ দাম 10 টকা হলে 18টা আপেলৰ দাম কিমান চাওক যদি 1 ডজন আপেলৰ দাম 10 টকা হয় তার মানে কি 1 ডজন মানে কি এটা 12টা 1 ডজন মানে 12টা চাওক 1 ডজন মানে যদি 12টা হয় তাহলে কি 18টা কিমান হ'ব 12টাৰ লগত আৰু 6টা যোগ কৰিলে কি হ'ব 18টা আৰু 6টা মানে কি 12টাৰ আধা তাৰ মানে কি এটো কি 18টা মানে কি 1.5 ডজন সমান 18টা ঠিক আছে তো 1.5 ৰ লগত যদি আমি 10 পূৰণ কৰি দিও তে হৈ যাব আমাৰ এখিনি তো কিমান হল তো 18টাৰ দাম 1 ডজনৰ দাম কিমান আছে 10 টকা ঠিক আছে তাৰ মানে কি 12টাৰ দাম 10 টকা আৰু 6টা লগ দিলে কিমান হ'ব 6টাৰ দাম 5 টকা টোটাল কিমান হল 15 টকা 18টাৰ দাম 15 টকা ঠিক আছে 18টাৰ দাম কিমান 15 টকা বলক নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন কি দিছে 5 জন ছাত্ৰৰ বয়স 5 জন ছাত্ৰৰ বয়স ক্ৰমে 10 20 30 40 50 ইয়াৰ গড় বয়স কিমান
আনসার ওলাব লাগে আচ্ছা গড় মানে কি গড় মানে হল এভারেজ গড় মানে হল এভারেজ তো এভারেজ ওলোৱা সূত্ৰটো হল যে যিমান কেইটা বস্তু আছে সেই কেইটা বস্তু যোগ কৰি যিমান কেইটা বস্তু আছে সেই সংখ্যাটোৰে হৰণ কৰিব লাগে তাৰ মানে কি ইয়াত কেইটা বস্তু আছে 5 জন ছাত্ৰৰ বয়স দি আছে 5 জন তাৰ মানে কি তলত কিমান হ'ব 5 5 জন ছাত্ৰৰ বয়স দি আছে তাৰ মানে তলত কিমান হ'ব 5 আৰু এই প্ৰত্যেক বয়সবোৰৰ যোগ কৰিব লাগিব চাওক 10 ৰ লগত 20 যোগ কৰিলে কিমান হ'ল 30 30 ৰ লগত 30 যোগ কৰিলে 60 60 ৰ লগত 40 যোগ কৰিলে 100 100 ৰ লগত 50 যোগ কৰিলে 150 150 তো এই 5 দি 150 কাটিলে কিমান হ'ব 3 0 30 তাৰ মানে কি গড় বয়স কিমান 30 30 টো কিমান হ'ল গড় বয়স গড় আপোনালোকে এভাৰেজৰ ওপৰত যদি এটা গড়ৰ ওপৰত যদি এটা বিশেষ ধৰণৰ ভিডিও লাগে মানে সম্পূৰ্ণ টপিকটো তেনেহলে আপোনালোকে কমেন্ট কৰিব চাওক আজি মই ভিডিওটো সৰুকে বনালো আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল লাগে তেনেহলে আপোনালোকে কমেন্ট কৰিব মই পিছত এনেকুৱা আৰু অতি ভাল ভাল কোৱেশ্চন লৈ আহিম আপোনালোকৰ মাজত আৰু এইবোৰ কোৱেশ্চন আপোনালোকে কেৱল অগ্নিবীৰৰ কাৰণে নহয় আপোনালোকে যিকোনো এক্সামৰ কাৰণে চাব পাৰে যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ লাভদায়ক হ'ব ঠিক আছে ধন্যবাদ আজিৰ ভিডিও মানে